So welcome back to my second channel Nafis Blog. তো গাইস মই স্কুলৰ পৰা মানে আহি পালো আৰু মই আহি পাই কেনে মই এই ঘৰটো এটা মই বস্তু দেখিলো এইটো বস্তু তো কি আছে এইটো বস্তু কৰ পৰা আহিছে আপোনালোকক সকলোখিনি মই দেখাই আছা বলক ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মই স্কুলৰ পৰা মানে আহিছিলো মই এই বক্সটো ইয়াতে মই দেখা পালো তাৰপিছত এনেকৈ মই দাঙি পাইছিলো বহুত উজান এনেকৈ কিবা কৰি অলপকৈ নি বিছনাত এনেকৈ দিলো কিন্তু বক্সটো মই এতিয়ালৈ খোলা নাই এইবোৰ মাৰাই আছে মই ভাবিলোঁ কি এটা মানে ভিডিঅ' বনাওঁ আৰু আপোনালোকক দেখাওঁ কি আছে বক্সটোত মই জানো খালি আপোনালোকে চাই থাকিব তো বহুত কিন্তু উজান বস্তুটো আপোনালোকে চাব পাৰে বহুত উজান হয়তো আপোনালোকে থাম্বনেইল চাই গম পাইছে কিন্তু তথাপিও খোলো ৰ'ব মই আপোনালোকৰ তাৰ কাৰণে মোক ষ্টিক লাগিব ষ্টিকডাল দি ধৰিব লাগিব যিটো কোনো মানে কেমেৰামেন নাই বাগাত দি আছে টোপনি মাৰি আছে তো এইটোৱে আপোনালোকৰ বস্তু এই বস্তুটোৰ দাম আপোনালোকৰ 216 টকা কিন্তু পইচা দিয়েই নাই এতিয়ালৈকে মানে যোনী মানে ডেলিভাৰী দিবা আমাৰ ঘৰৰ কাষতে ঘৰ একে মাতি দিম এতিয়া মানে পইচা নাই বঢ়িয়াকৈ স্কেনাৰ আছে মোবাইল মাতি দিম এতিয়া খোলো এইটো বঢ়িয়াকৈ চাওঁ না কিয় ভালেই আছে না বেয়াই আছে মালকেইটা চাওঁ আমাৰ হাতেৰে ভালেই আমি হাতেৰে খুলিব পাৰিম বঢ়িয়াকৈ ৰ'ব মই মোবাইলটো ষ্টেণ্ডালত থৈ দিওঁ তো আপোনালোকে চাব পাৰে বঢ়িয়াকৈ মই আনবক্সিং কৰিলোঁ আৰু একটা বস্তু মানে কি মই অৰ্ডাৰ দিছিলোঁ আগষ্টৰ 15 তাৰিখে আৰু কথা আছিল 28 তাৰিখে কিয় ভাই ইমান দেৰিকৈ মই নাজানো কিন্তু আজি হ'ল আপোনালোকৰ আগষ্টৰ 24 তাৰিখ তো আজি আহি গ'ল ইমান সোনকালে তো এতিয়া এটা আনবক্সিং কৰা হ'ল আৰু অলপ আনবক্সিং কৰিব আছে পেকিং ইমান দে এনতে মানে খুলিবই লাগিব মালটো ভাল আছে না চাব লাগিব বস্তুটো যদি ক'ৰবাত স্ক্ৰেচ পৰিছে বা ডেমেজ বস্তু হৈছে সেইটো এতিয়া মাত দিব লাগিব এতিয়া তো গাইছ এইটো চাব পাৰে তো মই অৰ্ডাৰ দিছিলোঁ দাম্বল মানে কি মই কেইদিনমান জিমত গৈছিলোঁ আমাৰ ঘৰৰ কাষতে কিন্তু মোক ঘৰৰ পৰা যাব মানা কৰিছে মোৰ বোলে বয়স হোৱা নাই আৰু বহুতেও কৈছে গাঁৱৰ মানুহ যে এতিয়া এই বয়সত মাৰিবা নাকি পিছত মাৰিবি তো সেই গতিকে মই ভাবিলোঁ ঘৰতে দাম্বল আনি কেনে মাতি থাকিম দাম্বলটো আনি মানে মাৰিলে মানে একো নহয় তো সেইকাৰণে মই বঢ়িয়াকৈ ফ্লিপকাৰ্টত চাই মানে কম দামতে মাতনে এই দাম্বল দুটাত আপোনালোকে চাব পাৰে 2 কেজি ইয়াত আছে আপোনালোকৰ 2 কেজি আৰু এইটো 2 কেজি তো 2 কেজি 4 কেজি দাম্বল মই দুটা আনিছোঁ 216 টকাত আৰু বহুত ওজনো আছে হয়তো আপোনালোকে ইয়াত মানে গম নাপাব কিন্তু লাৰি কেনে বহুত ওজন লাগছি বহুত ওজন ইয়াত কিজানি চিমেণ্ট দিছে ভিতৰমুখে মই মানে ফ্লিপকাৰ্টত চোৱাতে ভিতৰমুখে চিমেণ্ট বুলি আছিল তো কম দামত কিজানি এইটো যদি মই ভালকৈ নথা ডাইৰেক্ট যদি এনেকৈ জোৰকৈ ফেল থৈ দিওঁ এইটো মানে পৰিব কাৰণ এইটো ইমান দামী নহয় না হেভি মাল নহয় এইটো ভালকৈ থ'ব লাগিব লাহেকৈ কিন্তু বহুত বস্তুটো মই ভবাত কৰি বহুত বেছি ওজন আহিছে ভালেই আহিছে একো ডেমেজ মাল অহা নাই আৰু কতো স্ক্ৰেচ মানে পৰা নাই তাৰপিছত সেইটোৱে আৰু কথা কিন্তু এইটো মানে ইমান হেভি মাল নহয় যদি মই জোৰকৈ এনেকৈ মানে ওপৰৰ পৰা দলি মাৰি দিওঁ বা লাহেকৈ মানে যদি মই ইয়াৰ পৰাও এনেকৈ থৈ দিওঁ লগে লগে মানে ভাঙি যাব কাৰণ ইয়াত ভিতৰমুখে চিমেণ্ট আছে আৰু কিবা আনি অলপ দিছে কিন্তু যোনটো হেভি মাল একদম ভাল কোৱালিটিৰ সেইটো কিবা বেলেগ দে তো সেইটোত মানে জোৰকৈ থ'লেও একো নহয় তো এতিয়া মই আজিৰ পৰা এইটো মানে কি কৰিম ঘৰতে পুৱা স্কুলত যোৱাৰ আগত অকণমান হেৰি কৰিম নহ'লে মই মানে ইটা দি মই হেৰি কৰি থাকোঁ কিন্তু ইটা দি কৰিলে সেইটো গ্ৰিপটো নাপায় ভালকৈ মাৰিব নোৱাৰি সেইকাৰণে মই অৰ্ডাৰ দিলোঁ 216 টকা দি তো এতিয়াৰ পৰা মই বঢ়িয়াকৈ এনেকৈ মাৰি থাকিব লাগিব বেছি মানে ওজন থকা আনি দিলোঁ 2 কেজিতে দিলোঁ এই 2 কেজিটোত মোৰ কাৰণে তো এইটোৱে আৰু কলা মানে সেইটো
তো এইটোৱে আৰু আনবক্সিং ভিডিঅ' জাষ্ট মই স্কুলৰ পৰা আহিলোঁ আহি কেনে মই দেখিলোঁ মই আম্মাক সুধিলোঁ পইচাটো দিছে আম্মা কৈছে নাই গধূলাই দিম মানে মোক দিবা দিছে পইচাটো মোক ৰয় মানে পইচাই নাই আম্মাই দিব বাৰু গধূলাই বাপ বাই আৰু যদি কিবা নেদে এইটো মানে ৰিটাৰ্ণ মাৰি দিব লাগিব মই মানে ঘড়ী এটা দিছিলোঁ অৰ্ডাৰ মোৰ ঘড়ী আপোনালোকে বিশ্বাস কৰিব 4-5টামান মোৰ মানে ঘড়ী আছে তথাপিও মই আৰু এটা দিছিলোঁ মানে ঘড়ী মোৰ মানে ঘড়ীৰ প্ৰতি চখ আছে ফুটবলৰ প্ৰতি চখ আছে গাড়ীৰ প্ৰতি মোৰ বেছি চখ নাই এই ফুটবল ঘড়ী আৰু লগতে মোৰ চাইকেলৰ প্ৰতি অলপমান চখ আছে আৰু বাইকৰ প্ৰতি অলপ আছে কিন্তু মোৰ মাৰুতি চাৰুতিৰ প্ৰতি ইমান চখ নাই আৰু অলপমান মানে খেলা ধূলাৰ প্ৰতি অলপ চখ আছে আৰু তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আপোনালোকে চোৱা নাই যোনে প্লিজ চাব এইটো এটা নৰ্মেল ভিডিঅ' জাষ্ট এটা আইকেন আনবক্সিং কৰা ভিডিঅ' মই বনালোঁ তো বাই অলপমান খেলে ৰ'ব